নমস্কাৰ সমুখ অসমবাসীক অসমীয়া জনক চেনেললৈ আকৌ এবাৰ স্বাগতম জনালোঁ। ফ্ৰেণ্ডছ, এজন কম বয়সীয়া ল'ৰা যিয়ে নিজৰ 15 বছৰ বয়সতেই নাছাৰ ছাৰ্ভাৰ ছিষ্টেম হেক কৰি পেলাইছিল। শুনি হয়তো আচৰিত হ'ব, কিয়নো নাছা ইমান ডাঙৰ এটা স্পেচ এজেঞ্চি, তাৰ ছাৰ্ভাৰ ছিষ্টেম কিমান বেছি ষ্ট্ৰং ইয়াৰ ওপৰত আমাৰ কোনো সন্দেহ নাই। কিন্তু ইমান বেছি ষ্ট্ৰং ছাৰ্ভাৰ ছিষ্টেম এটা কেনেকৈ এজন 15 বছৰীয়া ল'ৰাই হেক কৰিবলৈ সক্ষম হ'ল আৰু কেনেকৈ তেওঁ হেকিং দুনিয়াত খোজ পেলাইছিল চাওঁ আহক। এইটো 1999 চনৰ কথা। আমেৰিকাত তেতিয়া ইণ্টাৰনেট সেৱা আৰম্ভ হৈছিল মাত্ৰ। সেই সময়ত জনাথন জেমছ নামৰ এজন 15 বছৰীয়া ল'ৰাই কম্পিউটাৰত বহুত চোকা হৈ পৰিছিল। তেওঁ কম্পিউটাৰৰ মাধ্যমেৰে ইণ্টাৰনেট জগত খুচৰি পেলাইছিল। তেওঁৰ বাবে ইণ্টাৰনেটত সকলো সহজ হৈ পৰিছিল আৰু লাহে লাহে তেওঁ হেকিঙৰ ফালে হাত দিছিল। জেমছে নিজৰ নাম সলনি কৰি কমৰেড ৰাখিছিল আৰু এই নামটোৰেই তেওঁ হেকিং দুনিয়াত খোজ পেলাইছিল। বিভিন্ন ধৰণৰ সৰু সৰু হেকিংবোৰ তেওঁ কৰিবলৈ ধৰিছিল। এইবোৰত তেওঁ ছাকচেছো হৈছিল। এইবাৰ তেওঁ নাছাৰ ছাৰ্ভাৰ ছিষ্টেমৰ ওপৰত দৃষ্টি দিছিল। নাছা হেক কৰিবলৈ তেওঁ এটা প্ৰগ্ৰেম বনালে। এই ছিষ্টেমটোৰে তেওঁ প্ৰথমে এখন স্কুল আৰু এখন ষ্ট'ৰৰ ৱেবছাইটৰ ওপৰত ট্ৰাই কৰি চাইছিল। ইয়াত তেওঁ সফল হোৱাৰ লগে লগে এইবাৰ তেওঁ নাছাৰ ছাৰ্ভাৰ ছিষ্টেম এই প্ৰগ্ৰেমটোৰ মাধ্যমেৰে তেওঁৰ কম্পিউটাৰলৈ সংযোগ কৰিলে। লগে লগে নাছাৰ ছাৰ্ভাৰ ছিষ্টেম হেক হৈ গ'ল। ইয়াৰ উপৰি তেওঁ নাছাৰ এটা পাৰ্চনেল এপ্লিকেশ্যনো চোৰ কৰি দিলে, যাৰ মূল্য প্ৰায় 1.7 মিলিয়ন আছিল। যেতিয়া নাছাই গম পালে, তেতিয়া 2-3 দিনৰ বাবে তেওঁলোকৰ কাম বন্ধ কৰি দিব লগা হৈছিল। সকলোৱে ভাবিছিল যে এয়া কোনোবা প্ৰফেচনেল হেকাৰৰ কাম। লগে লগে আমেৰিকাৰ সকলো খুফিয়া এজেঞ্চিয়ে এই হেকাৰজনক বিচাৰি উলিওৱাৰ বাবে তৎপৰ হৈ পৰিছিল। অৱশেষত সকলোৰে তৎপৰতাত হেকাৰজন ধৰা পৰিল আৰু লগে লগে সকলো অবাক, কিয়নো হেকাৰজন আছিল এজন 15 বছৰীয়া সৰু ল'ৰা। সেইবাবে হেকাৰজনৰ শাস্তি কম হ'ল। আদালতে তেওঁক মাত্ৰ 6 মাহৰ বাবে কাৰাদণ্ড দিলে। কাৰাৰুদ্ধ হৈ থকা সময়ত তেওঁ খুব ভয় খাইছিল, মানসিকভাৱে ভাগি পৰিছিল, যিহেতু তেওঁৰ বয়স অতি কম আছিল। কোনোমতে তেওঁ 6 মাহ পাৰ কৰিলে। সম্পূৰ্ণ 6 মাহ পিছত তেওঁ কাৰাগাৰৰ পৰা মুকলি হৈ আহিল। কিছুদিন পিছত আকৌ এটা ডাঙৰ হেকিং কাৰ্য সংঘটিত হৈছিল, কিন্তু এয়া জেমছে কৰা নাছিল। এইবাৰ চিধাই আৰক্ষীয়ে জেমছৰ ঘৰলৈ আহি জেমছক আটক কৰিলে। সম্পূৰ্ণ ঘৰটো তালাচী ল'লে, কিন্তু একো তথ্য নাপালে। তথাপি জেমছক আটক কৰি লৈ গ'ল। জেমছে বহু ভয় খাইছিল। তেওঁ ভাবিছিল যে আগৰবাৰৰ বাবে এইবাৰো তেওঁক সন্দেহ কৰা হৈছে। জেমছ 3-4 দিন ধৰি আটকাধীন হৈ আছিল আৰু তেওঁৰ ওপৰত তদন্ত চলাই আছিল। জেমছ চিন্তিত হৈছিল। ভয়-শংকাই তেওঁক আৱৰি ধৰিছিল আৰু লাহে লাহে তেওঁ ডিপ্ৰেছনত ভুগিবলৈ ধৰিছিল। এদিন সেই অঘটনটো ঘটিল। তেওঁ থানাৰ ভিতৰতে আত্মহত্যা কৰি দিলে। এনেদৰেই এজন হেকাৰ শেষ হৈ গ'ল 15 বছৰ বয়সতেই কৰা এটা ভুলৰ বাবে। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।